নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম এই ভিডিঅ'টোত আমি আহু ধান ৰোৱা পদ্ধতিৰ ওপৰত আলোচনা কৰিম আহু ধানৰ জাতসমূহ হ'ল অৰ্ধচাপৰ জাত গোবিন্দ IR50 ৰাশি IR36 জয়া লাচিত চিলাৰায় সোণামুখী লুইত গোপীনাথ ইত্যাদি আৰু ওখ জাতসমূহ হ'ল পাঞ্জাহালী কাছালত ইত্যাদি মাটি নিৰ্বাচন জলসিঞ্চনৰ ব্যৱস্থা থকা মাটি নিৰ্বাচন কৰিব লাগে মধ্যমীয়া পলসুৱা গধুৰ ধৰণৰ মাটি এই খেতিৰ বাবে উপযোগী বীজতলীত বীজ সিঁচা সময় মাৰ্চ এপ্ৰিল মাহত বীজ সিঁচিব লাগে বীজ শোধন বীজ নিৰ্বাচনৰ পাছত উল্লেখ কৰা যিকোনো এবিধ মিশ্ৰণত বীজবোৰ তিয়াই ৰাখিব লাগে ইণ্ডোফিল M45 2.5 গ্ৰাম প্ৰতি লিটাৰ পানী কেপটাফ 2.5 গ্ৰাম প্ৰতি লিটাৰ পানী কোলটাফ 2.5 গ্ৰাম প্ৰতি লিটাৰ পানী বেভিষ্টিন 2 গ্ৰাম প্ৰতি লিটাৰ পানী 1 কেজি বীজ শোধনৰ বাবে 1 লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হ'ব কঠীয়া তলিৰ প্ৰস্তুতি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল বীজতলী প্ৰস্তুত কৰিব লাগে বীজতলীবোৰৰ মাজত 30 সেন্টিমিটাৰ ব্যৱধান থাকিব লাগে সাৰ প্ৰয়োগ প্ৰতিখন বীজতলীত 20 পৰা 30 কেজি গোবৰ আৰু পচন সাৰ 80 গ্ৰাম ইউৰিয়া 80 গ্ৰাম সুপাৰ ফসফেট আৰু 40 গ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰিব লাগে বীজৰ পৰিমাণ প্ৰতিখন বীজতলীত 650 গ্ৰামৰ পৰা 1 কিলোগ্ৰাম বীজ সিঁচিব লাগে প্ৰতি বিঘাৰ বাবে 5 পৰা 6 কিলোগ্ৰাম বীজৰ আৱশ্যক হয় সাৰ প্ৰয়োগ বিঘাই প্ৰতি অৰ্ধচাপৰ জাত ইউৰিয়া 12 কেজি সুপাৰ 17 কেজি পটাছ 4 কেজি ওখ জাত ইউৰিয়া 6 কেজি সুপাৰ 8 কেজি পটাছ 2 কেজি সুপাৰ ফসফেটৰ পৰিৱৰ্তে DAP সাৰ ব্যৱহাৰ কৰিব পাৰি 1 কেজি DAP সাৰে 3 কেজি সুপাৰ ফসফেট আৰু 400 গ্ৰাম পৰিমাণ ইউৰিয়া সাৰৰ যোগান ধৰে সাৰ প্ৰয়োগৰ সময় মাটিডৰা শেষৰ বাৰ বোকা কৰাৰ সময়ত ইউৰিয়া সাৰৰ 3/1 ভাগ আৰু সমুদায় সুপাৰ ফসফেট আৰু পটাছ প্ৰয়োগ কৰিব লাগে 3/1 ভাগ ইউৰিয়া পোখা মেলাৰ সময়ত প্ৰয়োগ কৰিব লাগে আৰু বাকি 3/1 ভাগ ইউৰিয়া গেৰ ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে পথাৰত শস্য সংৰক্ষণ ব্যৱস্থা পোক পৰুৱাৰ কাৰণে প্ৰতি লিটাৰ পানীত সৰহা পোক ডাৰ্জবান 20 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ইকালাক্স 25 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত নোভাক্ৰন 40 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত সেভিমল 50 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ইয়াৰে যিকোনো এটা ঔষধ ছটিয়াব পাৰে সাধাৰণতে এটা গছাত এটা সৰহা পোক দেখিলে এই ঔষধ ছটিয়াব ঔষধৰ লগত 20 গ্ৰাম 1 লিটাৰ পানীৰ হাৰে ইউৰিয়া ছটিয়াব লাগে মজা খোৱা পোক ডাৰ্জবান 20 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ইকলাক্স 25 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত সুমিথিয়ন 50 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত নোভাক্ৰন 40 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত গলমিজ ডাৰ্জবান 20 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ডাইমক্ৰন 100 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত টুপলিকটা পোক ডাৰ্জবান 20 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ইকলাক্স 25 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত নোভাক্ৰন 40 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত থাইঅডিন 35 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ভুৰ পোক আৰু খুৰ পোক ডাৰ্জবান 20 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত ইকলাক্স 25 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত নোভাক্ৰন 40 EC 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত থাইঅডিন 35 EC 3 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত গান্ধী পোক মালথিয়ন 5% গুড়ি 3 কেজি প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে বেমাৰ
ব্লাছ বেমাৰৰ কাৰণে বেভিষ্টিন 1 গ্ৰাম 1 লিটাৰ পানী বা হিনোচান প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ প্ৰয়োগ কৰিব লাগে। এই ৰোগে দেখা দিলে ইউৰিয়া টপ ড্ৰেছ কৰিব নালাগে, তাৰ সলনি 3 কেজি পটাছ প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে। বেক্টেৰিয়েল ব্লাইট, এই বেমাৰৰ কাৰণে বেভিষ্টিন 1 গ্ৰাম 1 লিটাৰ পানীত প্ৰয়োগ কৰিব লাগে। তাৰোপৰি কেঁচা গোবৰ 1 কেজি 10 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে সুফল পাব। শস্য ৰক্ষাৰ বাবে 3 কেজি পটাছ প্ৰতি বিঘাত অতিৰিক্তভাৱে প্ৰয়োগ কৰিব লাগে। 1 বিঘা মাটিত 50-60 লিটাৰ পানীৰ প্ৰয়োজন হয়। এই পানীত উপৰোক্ত ঔষধসমূহৰ নিৰ্দিষ্ট হাৰত প্ৰয়োগ কৰিব লাগে। ঔষধ সদায় বৰষুণ নিদিয়া দিনত ছটিয়াব লাগে। ধানৰ ক্ষেত্ৰত পৰাপক্ষত দুপৰীয়া ছটিয়াব লাগে। ঔষধ সদায় কাষৰ পৰা মাজলৈ ছটিয়াব লাগে। বতাহৰ সতৰ দিশত প্ৰয়োগ কৰিব লাগে। ধান খেতিৰ বাবে ইমানখিনিয়েই। অনুগ্ৰহ কৰি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।